আপুনিও বাৰু ইমোশ্যনেল এবিউজৰ বলি নেকি? ফিজিকেল এবিউজ আৰু ইমোশ্যনেল এবিউজ দুটা পৃথক হয়। ইমোশ্যনেল এবিউজত আপোনাৰ পাৰ্টনাৰে আপোনাৰ ওপৰত হাত নুঠায়, কিন্তু ফিজিকেল এবিউজৰ নিচিনাকৈ ইমোশ্যনেল এবিউজো আপোনাৰ কাৰণে হানিকাৰক হ'ব পাৰে। আহকচোন জানো 5টা চাইন যাৰ পৰা আপুনি গম পাব পাৰে যে আপুনিও ইমোশ্যনেল এবিউজৰ বলি হৈ আছে নেকি আপোনাৰ পাৰ্টনাৰৰ পৰা। নাম্বাৰ 1, ডেৰগেটৰী চেণ্টেঞ্চেছ, মানে প্ৰত্যেকটো কথাতে আপোনাক তলত দেখাব যে তোমাৰ দ্বাৰা এইটো নহয়, তুমি এইটো কৰাৰ সামৰ্থ্য তোমাৰ নাই ইত্যাদি। দ্বিতীয়তে, পাব্লিকৰ আগত আপোনাৰ আগত চিঞৰ বাখৰ কৰিব, পাব্লিকৰ আগত আপোনাক গালি পাৰিব, পাব্লিকৰ আগত আপোনাক এবিউজ কৰিব, বেয়াকৈ ক'ব আৰু সদায় আপোনাক তল দেখাব। তৃতীয় পইণ্টত আহিলে, আপোনাৰ পাৰ্টনাৰ আপোনাৰ ওপৰত কণ্ট্ৰলিং নেকি? কণ্ট্ৰলিং বুলি ক'লে প্ৰত্যেকটো কথাতে আপোনাক তেওঁ কণ্ট্ৰল কৰিব বা তেওঁৰ আণ্ডাৰত ৰাখিব বিচাৰে নেকি? চতুৰ্থতে, আপোনাৰ ওপৰত ডিজিটেলি স্পাই কৰে নেকি? যে আজিকালি ছ'চিয়েল মিডিয়াতে হওক বা হেৰিতে হওক অনবৰতে যদি আপোনাক স্পাই কৰি থাকে, ক'ত গৈছে, কোনফালে গৈছে, কাৰ লগত কথা পাতিছে, কি কামত গৈছে ইত্যাদি। আৰু লগতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল, আপোনাক ছেম আৰু গিল্টত ৰাখে নেকি? সদায় লাজত পেলায় নেকি? সদায় আপোনাক দোষী বুলি অনুভৱ কৰায় নেকি? যে আপুনিয়ে যিমান বেয়া হৈ আছে আপোনালোকৰ সংসাৰত সেইটোৰ কাৰণে আপুনিয়ে দোষী, বা আপুনি আপোনাৰ দ্বাৰা কেতিয়াও ভাল এটা বস্তু হ'ব নোৱাৰে, আপুনি সদায় বেয়াটোৱে কৰে। মনত ৰাখিব, ইমোশ্যনেল এবিউজৰ পৰা হাত সাৰিবলৈ হ'লে আপুনি প্ৰথমতে চিনি পাব লাগিব যে আপুনি ইমোশ্যনেল এবিউজৰ বলি হৈ আছে।